লৈ চামগুৰিত উত্তাল প্ৰতিবাদ বিভিন্ন দল সংগঠনে জোৰ সমদলেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নুৰুল হুদা গ্ৰেপ্তাৰৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়াৰ স্বাভিমানত আঘাত কৰাক লৈ এই প্ৰতিক্ৰিয়া অব্যাহত আছে বাপতি সাহোন গামোচা জ্বলোৱাক লৈ চামগুৰিতে উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বিধায়কৰ উপস্থিত যেহেতু কাৰ্যটো হৈছে ডাইৰেক্টলি বিধায়ক তাত জড়িত আছে বিধায়কৰ উচৰণিত হ'বই লাগিব কাৰণ তাত বিধায়কজন উপস্থিত আছিল তাত বিধায়কজনৰ উচৰণিতে এইখিনি কাৰ্য সম্পাদিত হৈছে আৰু গোটেইখিনি দায়িত্ব আমাৰ নুৰুল হুদা ডাঙৰীয়া ল'বই লাগিব তাৰ দায়িত্ব আমি অতি শীঘ্ৰে নুৰুল হুদা আৰু নুৰুল হুদা যিখিনি আমাৰ এনএছআৰ কৰ্মী আছে এনএছআৰ যিখিনি কৰ্মী আছে গোটেইখিনি কৰ্মীক আমি অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত প্ৰশাসনীয়তা উপযুক্ত শাস্তি প্ৰদান কৰক আৰু আমাৰ হায়দৰ আলী নগাঁও জিলা পৰিষদৰ সভাপতি হায়দৰ আলী নেতৃত্বত নুৰুল হুদাৰ নেতৃত্বত এনএছআৰ গুণ্ডাই অসমীয়া জাতিৰ স্বাভিমান যি স্বাভিমানক নৰেন্দ্ৰ মোদীৰ ফুলাম গামোচা লৈ ডিঙিত গামোচা লৈ অসমীয়াৰ স্বাভিমানক গোটেই বিশ্ব বাহিৰ আগত আমাৰ অসমীয়াক চিনাকি দিছে সেই ফুলাম গামোচা সিহঁতে জুই দি পুৰি আমাৰ অসমীয়া স্বাভিমানক যি আঘাত কৰিছে তাৰ বিৰুদ্ধে তীব্ৰ